सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी So what's up guys? First of all মানে good morning and বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছো আজি মানে আপোনালোকে শ্বেয়াৰ নকৰে মানে লাইক চাইক ভালকে নামাৰে সেইটো কাৰণে মানে মনত আঘাত পাইছো সেইটো কাৰণে বনোৱা নাছিল ভিডিঅ' চিডিঅ' চ' আজি যাই আছো মই নিজৰ বাইকৰ ছাৰ্ভিচিং মোৰ ফাৰ্ষ্ট ছাৰ্ভিচিং বাইকখনৰ চ' এতিয়া যাওঁ কিমান কি কষ্ট মানে পইচা কিমান লাগে পইচা মেই চ' সেইখিনি মই পূৰা ডিটেইলছত ক'ম আজি মাস্ক ফাৰ্ষ্ট টাইম লগাই আছোঁ মানে এনেইতো পিছত লগাওঁ মাস্ক চ' আজি ঘৰৰ পৰা লগাইছোঁ কাৰণ এটা নাকতে মোৰ পিম্পল এটা হৈছে সেইটো দেখিলে মানে কিবা বেলেগ টাইপ লাগে আৰু সেইটো কাৰণে মই মাস্কখন পিন্ধি লৈছোঁ আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আৰু মোৰ ভিডিঅ'টো পূৰা দাবাকে একদম শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই একদম So what's up guys, welcome back to the YouTube channel. I'm BISWAJIT and I'm looking at my channel HighFly. Let's go motor vlogging. So alright guys, petrol bharai lolu and এতিয়া যাত্ৰা আৰম্ভ কৰিছো সাৰ্ভিসিং সেন্টাৰৰ পিনে সো আকৌ একবাৰ স্বাগতম জনাইছো মোৰ এই YouTube চেনেলটোলৈ বহুত দিনৰ মূৰত ভিডিঅ' বনাইছো কিবা টাইপ লাগি আছে হলেও মানে ললন টাপে লাগি আছে আৰু যেতিয়া ব্লগ কৰি আছো ব্লগ কৰিলে মনটো ভাল লাগে দিয়কচোন হয় নহয় এণ্ড এতিয়া মানে দুদিনৰ মূৰে ব্লগ নিদিওঁ সপ্তাহৰ মূৰে এটা দিওঁ কাৰণ এতিয়ালৈকে ইমান এটা ডাঙৰ কমিউনিটি হোৱা নাই মোৰ সেইটো কাৰণে এটাকৈ দিওঁ আছোঁ যাতে কমিউনিটিটো ফাৰ্ষ্ট টাইম বনাই লওঁ দেন মানে এদিনৰ মূৰে ভিডিঅ' দিলে বেয়া নালাগে কাৰণ এতিয়া আগতে যিখিনি ভিউ আহিছিলে সেইখিনি ভিউ নাহে তাতকৈ বহুত কম ভিউ আহি আছে আপোনালোকে কাৰণ শ্বেয়াৰে নকৰে সেইটো এটা দুখ মোৰ চ' এতিয়া আহি পালোঁ লখৰাটো জাম লাগি আছিলে বাট জামটো খোলা হৈ গৈছে এতিয়া পটাপট ইয়াৰ পৰা ওলাই লওঁ চ' অলৰাইট গাইজ আজি যিহেতু ভেলেণ্টাইন ডে সেইটো কাৰণে মই ভাবিলোঁ কি যে ঘৰতনোকে সোমাই থাকিম চ' বাইকৰ লগত ছাৰ্ভিচিং দি আহোঁ নহ'লে মই কালি বা পৰহি মানে ছাৰ্ভিচিং দিম বুলি ভাবি আছিলোঁ আজি ভেলেণ্টাইন যিহেতু ছাৰ্ভিচিং চেণ্টাৰৰ মানে অকণমান খালী থাকিব পাৰে ন সেইটোৱে মাথা লগাই পিনে গৈ আছোঁ আৰু খালী পাওঁনে নাই সেইটোৱে এণ্ড অকণমান আগতে মানে মটৰ ব্লগিং যেতিয়া কৰা নাছিলোঁ মানে হেলমেট নিপিন্ধা কৰি এখন স্কুটি মানে লাগু আৰু লগালেই হয় আৰু হেডফোন পিন্ধি পিনে এনেকৈ গৈ আছিলে সেনেকৈ কৰিলে নিজৰ কাৰণে বেয়া দিয়কচোন হয়নে নহয় মইতো বাৰু নুঠুকিলোঁ হয় মই ছাইডৰ পিনে কাটি আছিলোঁ চ' তেতিয়া লাগু কৰি গৈছে আৰু পৰিব আৰু সেনেকুৱা টাইপত গৈছে এনেকুৱা চলালে বেয়া years later. So বশিষ্ঠ চাৰিআলিৰ জামৰ পৰা ওলাই আহিলোঁ এতিয়া ধুনীয়াকৈ গৈ আছোঁ পাছকেইখনত যেতিয়াই ঘপককৈ কাটিব বিচাৰে চ' এতিয়া বশিষ্ঠ চাৰিআলিৰ পৰা ওলাই আহিলোঁ এণ্ড মই যোনবোৰ চিনেমেটিক শ্বটবোৰ দিওঁ ন সেইবোৰ মানে ফাটা কৰি আহে অকণমান কাৰণটো হ'ল যে মই 4K ভিডিঅ'টো মানে শ্বুট কৰোঁ এণ্ড মোৰ যোনটো এডিটিং এপ হয় যোনটো মোবাইলৰ এডিটিং এপ হয় সেইটোত 4K ছাপৰ্ট নকৰে 1080p হে ছাপৰ্ট কৰে সেইটো কাৰণে মানে ভিডিঅ'টো অকণমান ফাটা আহি যায় এণ্ড মানে এডিটিং কৰিলেও ভালকৈ এডিটিং নহয় চ' এতিয়া মোৰ বাইকখন চলিলে 998 কিলোমিটাৰ আৰু 2 কিলোমিটাৰ আছে 1000 হ'বলৈ চ' 1000ত যিহেতু ছাৰ্ভিচিংটো দিয়ে মইতো 999 হৈ যাব চাগে হ'বতো লাগে চ' অলৰাইট গাইজ এতিয়া 999 হৈ গ'ল এতিয়া 1000 হৈ যাব যেতিয়ালৈ মই ছাৰ্ভিচ চেণ্টাৰ পাওঁ আৰামত পূৰা কাটাই 1000 হ'ব চাগে কেন্দ্ৰীয় বিদ্যালয় খানাপাৰা চ' কেন্দ্ৰীয় বিদ্যালয় খানাপাৰা আগেদি যোনটো গলি যায় সেই গলিটোৰ ভিতৰতে আমি যাব লাগিব যদি আপোনালোকে 6 মাইলৰ মানে যোনটো শ্ব'ৰুম আছে সিপিনৰ পৰা হেতে খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয় নাপাৰ আগতে আৰু যদি আমি আহোঁ খানাপাৰা পিনৰ সাইডৰ পৰা তেনেহ'লে কেন্দ্ৰীয় বিদ্যালয়
পাৰ হৈ পিনে যোনটো গলিটো সেই গলিটোৱে হ'ল KTM 6 মাইল শ্ব'ৰুমৰ ছাৰ্ভিচ চেণ্টাৰ চ' কওঁতে অকণমান আটকিছিলোঁ সেইটো কাৰণে ক্ষমা কৰি দিব ইমান এটাই আৰু হেভি ব্লগাৰ নহয় আৰু দিয়ক আৰু এতিয়া যাওঁ ধুনীয়া কৰি ফাৰ্ষ্ট অফ অল সুধি ল'ব লাগিব যে ভিডিঅ' পাৰ্মিশ্যন দিয়ে নে নাই যে ভিডিঅ' কৰিব পাৰিম নে নাই কাৰণ ছাৰ্ভিচ চেণ্টাৰবোৰত বহুত ভাগতে দেখিছোঁ মানে ছাৰ্ভিচিং চেণ্টাৰবোৰত ভিডিঅ' এলাউ নকৰে চ' সেইটো কাৰণে ফাৰ্ষ্ট অফ অল সুধি ল'ম তাৰপিছতে ভিডিঅ' আৰম্ভ কৰিম নহ'লে এনে দিন বেয়া কৰাতকৈ হয়নে নহয় চ' এনেকৈ সেই গলিটোৰ ভিতৰেদি পূৰা ষ্ট্ৰেইট সোমাই যাই থাকিব লাগিব দেন ওপৰৰ পিনে চাই যাব অকণমান ৰাইটৰ পিনে যে চাইনবোৰ্ড এখন দেখা পাব তাতে KTM বুলি লিখা থাকিব সেই গলিটোদি সোমাই গ'লে আপোনালোকে পাই যাব KTM ছাৰ্ভিচ চেণ্টাৰ চ' যদি ভিডিঅ'ৰ পাৰ্মিশ্যন দিয়ে তেতিয়াহ'লে আকৌ মই লগ পাই আছোঁ নহ'লে এনেই বাহিৰৰ পিনে ওলাই আহি পিনে আপোনালোকক আকৌ লগ পাই আছোঁ লগ পামেই মানে বুজিছে চ' এতিয়া ছাৰ্ভিচ চেণ্টাৰৰ পৰা ওলাই আহিলোঁ তাতে মানে ছাৰ্ভিচ চেণ্টাৰত ভিডিঅ' কৰা এলাউড নাই সেইটো কাৰণে এতিয়া বাহিৰত আহিলোঁ ছাৰ্ভিচিং হৈ গ'ল এণ্ড ছাৰ্ভিচিং কষ্ট গ'ল মোৰ 1878 ৰুপিজ এণ্ড হৈ গ'ল ফাৰ্ষ্ট ছাৰ্ভিচিং মজা কৰি ল'লোঁ টাপ কৰি এণ্ড ছেকেণ্ড ছাৰ্ভিচিং আছে বহুত দেৰি কৰি এপ্ৰক্স মই চলাব পাৰোঁ 7500লৈকে কিন্তু 5000 মানতে ছাৰ্ভিচিং দি ল'ব দিছে তেতিয়া ইঞ্জিনো ভালে থাকে বহুত বেছি এইটো 7500 ইঞ্জিনত এফেক্ট কৰিব পাৰে সেইটো কাৰণে 5000 বেটাৰ মই ভাবোঁ এনেকুৱা এটা চকু ঢাক খাই গৈছে চুলিখিনি দি চ' এতিয়া ধুনীয়া হৈ গৈছে ললন টাপ সেইখিনিৰ পৰা এইখিনিলৈকে চলাই পিনে পূৰা একদম মজা লাগিছে পূৰা কি ক'ম আৰু বঢ়িয়া লাগিছে চ' আৰু ইমান এটা আৰু মটৰ ব্লগিং কৰি নাথাকোঁ এনে বৰে খাওঁ মটৰ ব্লগিং কৰিলে চ' আজি ভিডিঅ'টো এইখিনিলৈকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে বেল আইকনটো দবাই দিব খতম কৰি টিল দেন বাই বাই টেক কেয়াৰ পিছ আউট উল্টা হ'ল পিছ আউট